আজি দলে বলে ওলাইছোঁ এখন যুদ্ধলৈ আৰু সেই যুদ্ধখনৰ মেইন যোদ্ধা পিছে মই নহয় দেই, মোৰ মাহে। আচলতে যুদ্ধখন কি কৈ আছোঁ ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা পালে জনাবলৈ এটা কমেণ্ট আৰু এটা লাইক কৰি দিব। নমস্কাৰ, মই ধৰিত্ৰী কম, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যুদ্ধখনৰ কথা ক'লে আপোনালোকে হাঁহিব, এইটোনো কি ডাঙৰ কথা বুলি। হয়, ডাঙৰ কথা নহয়, কিন্তু মা আৰু মোৰ কাৰণে সেইটো এটা ডাঙৰ কথা, যিহেতু আমি প্ৰথমবাৰ এনেকুৱা এটা কাম কৰিবলৈ গৈ আছোঁ। আৰু মাৰ বহুত ভয়, মা ভয়টোৰ কথা মা ঘৰৰ ককায়েক নবৌহঁতে জানে। আৰু যেতিয়া ফোন কৰিছিলে কেতিয়া যাবি বুলি সুধিছিলে, যেতিয়া আমি আজি যাম বুলি ক'লোঁ, তেতিয়া মা বৌয়েক অৰ্থাৎ মোৰ আপাহঁত আহি ওলাইছিলেহি আৰু লগতে বা ভিনদেউহঁতো আছেই। আচলতে মা চকু অপাৰেশ্যন কৰিবলৈ আহিছোঁ আৰু চকু অপাৰেশ্যনৰ কাৰণে আগৰ সকলোবোৰ কাম আগদিনাখনেই কৰি থোৱা হৈছিলে বা ভিনদেউ সকলো লগ লাগি, আৰু আজি অকল অপাৰেশ্যনহে আছিলে। গতিকে আমি আহি পালোঁহি শিৱসাগৰ নেত্ৰালয়খন আমাৰ ঘৰৰ ওচৰতে, বৰ বেছি দূৰ নহয়। আৰু মাক লৈ গ'ল ওপৰলৈ অপাৰেশ্যনৰ কাৰণে। মাক ওপৰলৈ লৈ যোৱা দেখি সোনকালে এনাই ক'লৈনো গৈছে বুলি সি সেইডোখৰতে ৰখি থাকিলে আৰু অকণমানো নিহিদিলে। আৰু মা যিহেতু ভয়, আৰু আমিও জানো মা বহুত বেছি ভয় বুলি, গতিকে সেইকাৰণে আমি 12টা মানুহ, মাৰ লগত যোৱা 12টা মানুহ আমি তলতেই ৰখি আছোঁ। আৰু মায়ে অপাৰেশ্যনৰ ৰুমলৈ আমাৰ কোনোবা এজনীক লৈ যাব বিচাৰিছিলে, কিন্তু ডক্তৰে নিদিলে। মা সেইটো এটা দুখ, কিন্তু একো নাই, তেওঁ ভালকৈ আছিলে, ভালকৈ কৰিলে। আৰু অলপ সময় পিছতে মাক উলিয়াই দিব। আৰু সেই সময়খিনি যেতিয়া মা অপাৰেশ্যন ৰুমলৈ গৈছিলে, তাৰপিছত আমি গোটেইকেইটা এনেকৈয়ে বহি আছোঁ। আৰু ৰ'ব, পোৱালীয়ে কি কৈছে আপোনালোকে শুনক। চকু দেখাবলৈ কৈছে, চকু এনাইক যদি বেজি দি দিব কি হ'ব এতিয়া? কান্দিব। এনাই কান্দিব? তুমি কান্দিবা নি? এনাই যদি কান্দে কি হ'ব? মই কান্দিম। এনাই কান্দিলে তুমি কান্দিবা? এনাই যদি কান্দে? মোক বেজি নিদিয়ে। মোক বেজি নিদিয়ে খালি। এনাইক যে দিব? এবাৰ মই দিলোঁ। ঘূৰিলে ভালকৈ ঘূৰোৱা। সেনেকৈ ঘূৰা। আৰু ফাইনেলি অপেক্ষা মূৰত মাক অপাৰেশ্যন ৰুমৰ পৰা উলিয়াই দিলে, আৰু মই ওপৰৰ পৰা লৈ যাবলৈ আহিছোঁ। যিহেতু এটা চকু অপাৰেশ্যন কৰিলে আৰু ইটো চকুটো ভালকৈ নেদেখে, গতিকে মই ধৰি লৈ আহিছোঁ। আৰু সকলোবোৰ কাম কৰি শেষ হ'ল আৰু ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। ওলাই আহিয়ে দেখিছোঁ বৰষুণ দি আছে। আৰু এয়া হৈছে আমাৰ ডাঙৰ আপা দেই, এয়া বা। আৰু আমিবোৰ ওলাই আহি ৰখি আছোঁ, বৰষুণ দিছে। ইফালে ভিনদেউৱে গাড়ীখনো দূৰত থ'লে, আনিবলৈ গৈছেহে। আৰু বতৰো যিহেতু বেয়া আৰু লগত আলহীও আছে, তাৰ লগতে আকৌ মাৰ অপাৰেশ্যনো যেতিয়া ভালে হৈ গ'ল, ভাবিলোঁ মাংস অকণমান লৈ গৈ ঘৰত ভালকৈ এসাঁজ খাওঁগৈ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই।